নমস্কাৰ বন্ধুসকল, আপুনি যদি এগৰাকী চৰকাৰী কৰ্মচাৰী হয় তেন্তে আপোনাক চেলাৰী স্লিপ অৰ্থাৎ পে স্লিপখন আপোনাক খুবেই প্ৰয়োজন হৈ থাকে। গতিকে আপুনি আপোনাৰ নিজৰ পে স্লিপখন কিদৰে অনলাইনৰ পৰা ডাউনলোড কৰি উলিয়াব পাৰি বা আপুনি আপোনাৰ অফিচত গৈ পে স্লিপখন লোৱাতকৈ আপুনি নিজেই কিদৰে ক্ৰিয়েট কৰি লগইন আইডি ক্ৰিয়েট কৰি উলিয়াব পাৰি তাৰে কিছু চমু আভাস মই দিব লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে বুজি পাব। প্ৰথমতে আমি চেলাৰী স্লিপটো উলিয়াবলৈ হ'লে ফিন আছামত আমি যাব লাগিব। মই ইয়াত ফিন আছাম বুলি লিখিছোঁ, ইয়াত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এই পেজটো খোল খাব। আপোনালোকৰ আগত এই পেজটো আহিব আৰু ইয়াত যিটো লগইন আছে, লগইন ইউজাৰ লগইন আৰু এমপ্লয়ী লগইন আছে। ঠিক আছে, আমি এমপ্লয়ী লগইনত ক্লিক কৰিলোঁ যিহেতু আমাৰ পাৰ্চনেল ডকুমেণ্ট আমি উলিয়াম। গতিকে এমপ্লয়ী লগইন কৰিবলৈ হ'লে আপোনাৰ মোবাইল নাম্বাৰ অথবা ইমেইল আইডি দিব লাগে আৰু এটা পাছৱৰ্ড লাগে। যিহেতু আমাৰ পাছৱৰ্ড নাই গতিকে আমি এটা পাছৱৰ্ড প্ৰথমে ক্ৰিয়েট কৰি ল'ব লাগিব আৰু সেই পাছৱৰ্ডটো ক্ৰিয়েট কৰিবলৈ হ'লে প্ৰথমে চাইন আপত এই দেখিছে চাইন আপত মই ক্লিক কৰিলোঁ। চাইন আপত ক্লিক কৰিলে এই পেজটো আহিব। ইয়াত আপোনাৰ যিটো বেংকত আপোনাৰ একাউণ্টটো আছে, চেলাৰী একাউণ্টটো আছে, সেই বেংকৰ IFSC কোডটো আৰু আপোনাৰ একাউণ্ট নাম্বাৰটো দিব লাগে। আৰু লগতে এই তলত যিকেইটা নাম্বাৰ আপোনালোকে দেখিব সেই নাম্বাৰকেইটা টাইপ কৰি কণ্টিনিউ কৰিব লাগে। কণ্টিনিউ কৰাৰ পাছত সেই একেটা পেজে আপোনাৰ নাম দেখিব, আপোনাৰ নামটো ইয়াত আহি যায় আৰু ইয়াতে আপুনি দিব লাগিব আপোনাৰ বেংক একাউণ্টত যিটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব আৰু আপোনাৰ ইমেইল আইডিটো ইয়াত পুনৰ টাইপ কৰি দিব লাগে আৰু তলত যিটো পাছৱৰ্ড বুলি লিখা আছে সেই পাছৱৰ্ডতে আপুনি আপোনাৰ পচন্দৰ এটা পাছৱৰ্ড দিব লাগিব। ঠিক আছে, আৰু সেই পাছৱৰ্ডটো আপুনি মনত থ'ব লাগিব পাছত আপুনি আপোনাৰ ফিন আছামটো মানে এমপ্লয়ী লগইনটো খুলিবৰ কাৰণে। ঠিক আছে, আৰু সেই পাছৱৰ্ডটো আপুনি নিউমাৰিকেলো থাকে, তাত নাম্বাৰ থাকে, আখৰ থাকে আৰু স্পেচিয়েল কেৰেক্টাৰ থাকে, সেইটো খালি মন কৰিব। ঠিক আছে, এই পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি তলৰ তিনিটা ব্লু, গ্ৰীণ আৰু ৰেড আছে, সেই ব্লুটোত ক্লিক কৰিব লাগিব। তাত চেণ্ড OTP আছে, অৰ্থাৎ ব্লুটোত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো আপুনি টাইপ কৰি ৰেজিষ্টাৰ কৰি দিলে আপোনাৰ পাছৱৰ্ডটো ক্ৰিয়েট হৈ যাব। ঠিক আছে, পাছৱৰ্ডটো ক্ৰিয়েট হোৱাৰ পাছত আপুনি কেনেকৈ চেলাৰী স্লিপটো উলিয়াব মই দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া দেখিলে মই আকৌ খুলি ল'লোঁ ফিন আছামটো। ইয়াত মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো আমি যিটো ক্ৰিয়েট কৰিছিলোঁ সেইটো দিম। দিয়াৰ লগে লগে আমাৰ এই পেজটো খোল খাব। ইয়াত আপুনি দেখিব, এইটো দেখিছে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন আছে, এইটো পাৰ্চনেল ইনফৰমেশ্যনবোৰ গোটেইবোৰ দিয়া আছে আৰু এইটো বেংক ডিটেইলছ আছে, বেংক ডিটেইলছৰ আপুনি পাব। ইয়াত NPSৰ কথা আছে, টেক্সৰ কথা আছে। এয়া দেখিছে, এইটোৱে হ'ল চেলাৰী এণ্ড পে স্লিপ। ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খোল খাব আৰু এইখনেই হ'ল আপোনাৰ এইখন মাৰ্চ মাহৰ পে স্লিপ। আপুনি এই ফল্ডাৰটো, এই PDFটো আপুনি ডাউনলোড কৰি ল'লেই আপোনাৰ চেলাৰী স্লিপটো পাই যাব আৰু ইয়াত মান্থটো চিলেক্ট কৰিলে আপুনি কোন মাহৰ লাগে গোটেই মাহৰ আপুনি পাব। ঠিক আছে, এয়াই হ'ল আজিৰ ভিডিঅ'টো। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় জনাব আৰু যিহেতু বহুতো এমপ্লয়ীয়ে নিজৰ চেলাৰী স্লিপটো নিজে উলিয়াই ল'ব নাজানে, গতিকে এই ভিডিঅ'টো আনৰ বাবে অৰ্থাৎ কাৰোবাৰ বাবে জৰুৰীও হ'ব পাৰে, গতিকে কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই ধৰণৰ নিউজ পাই থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ধন্যবাদ।